নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শিকাবলৈ লোৱা বিষয়বস্তুটো হৈছে আপোনালোকে বেংক একাউণ্টছৰ লগত আধাৰ কাৰ্ডখন লিংক আছে নে নাই কেনেকৈনো চাব। সেইটো চাবলৈ হ'লে আপোনালোকে মাই আধাৰত যাব আৰু মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট আপোনালোকে লগইন অপশ্যনত যাব পাৰিব। আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা লিংকটো উলিয়াই ল'ব। ঠিক আছে, আপোনালোকক আজি মই শিকাবলৈ লোৱা বিষয়বস্তুটো হৈছে এইটো বেংক ছেভিংছ ষ্টেটাছ। অ'কে, আপোনালোকে প্ৰথমতে লগইনত ক্লিক কৰিব। এইটো লগইন আপোনালোকৰ নিজৰ মোবাইলটোৰেই পাৰিব এইখিনি কৰিবলৈ। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আধাৰ নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকৰ এইটো যিটো কেপচা দিয়ে সেই কেপচাটো আপোনালোকে চাই ইয়াত ভৰাই দিব। ঠিক আছে, তাৰপিছত এটা OTP আহিব, সেই OTPটো ইয়াত আপোনালোকে বহাই দিব। ইয়াতে চাওক এই ছাৰ্ভিচখিনি আহিছে আপোনালোকৰ। তাৰপিছত এইটো চাওক বেংক ছেভিংছ ষ্টেটাছ, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে চাওক মোৰ একাউণ্টটো ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত মই আগতে লিংক কৰিছিলোঁ, কিন্তু এতিয়া ইনএক্টিভ হৈ আছে। ইয়াত পইচা সোমালেও আপোনালোকৰ একাউণ্টছত কোনোদিন পইচা নোসোমাব এনেকৈ থাকিলে। আৰু যদি আপোনালোকৰ বেংক ছেভিংটো এক্টিভ হৈ থাকে, ইয়াত সেউজীয়া আখৰেৰে লিখা থাকিব এক্টিভ বুলি। ঠিক আছে, এনেকৈ আপোনালোকে ঘৰত বহিয়ে বেংকত লিংক আছে নে নাই বেংক একাউণ্ট এইটো আপোনালোকে চাব পাৰিব, নিজৰ মোবাইলতে চাব পাৰিব। ঠিক আছে, আৰু লিংক কেনেকৈ কৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অনলাইন যোগেদি আপোনালোকে কেনেকৈনো বেংক একাউণ্টছৰ লগত আধাৰখন লিংক কৰিব পাৰিব সেইটো মই আপোনালোকক পিছৰ ভিডিঅ'ত দেখুৱাই দিম। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।